হেল্ল' এভৰিৱান, মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আহিলোঁ ঘৰলৈনো কি কাৰণত আহিলোঁ তাকে অকণমান আপোনালোকক ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। আৰু এইফালে মা আৰু খুৰীহঁতে পূৰা একদম শাক ভাত বনোৱাত লাগিছে দেই। আৰু এইফালে জেঠাই ববৌ পেহীহঁতে পূৰা কথা পতা লাগিছে। এগৰাকী হৈছে আকৌ মই খুৰী। আৰু এয়া আমাৰ ঘৰৰে সকলো সদস্যসকল দেই, মানে পূৰা কথা পতাত ব্যস্ত। আৰু এইগৰাকী হৈছে আমাৰ খুৰী। আৰু এইফালে আমাৰ কল্যাণ কৌশিক পূৰা একদম টোপনিত লাল কাল দেই। আজি মানে তেহেঁতৰে কচু জাল, আমাৰ খুৰাহঁতৰ টুইনছ বেবী বয় হৈছিলে। তো আহকচোন বৌৰ মুখৰ পৰা মানে তেওঁৰ মনৰ অনুভৱটো কেনেকুৱানো দুটাকে নাতি পায়। কেনেকুৱা মনটো কওক আকৌ। মোৰ মন ভালেই। আগতে চিন্তা আছিলে, এতিয়া মোৰ চিন্তা দূৰ হৈ গ'ল আৰু দুটাকে ন। এতিয়া উমলাৰ কথাহে আৰু এতিয়া উমলাৰ কথাহে আৰু আছোহি আৰু এমাহ হৈ গ'ল। আৰু যিমানহে গৰম পৰিছে মানে বাহিৰলৈ আহি দেখিলোঁ ইয়াত আকৌ পেহীহঁতে জেঠাইহঁতে চৰবত খোৱাত লাগিছে। তো ময়ো আহি এগিলাচ খাই ল'লোঁ। আৰু এইফালে ৰাইজসকলে ভাত খোৱাত লাগিলেই দেই। মই আৰু অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ। আৰু যিহেতু ভিতৰত ৰাইজসকলে ভাত খাইছে, সেইবাবে আমি বাহিৰতে অকণমান বহিলোঁ, লেকচাৰ মাৰিলোঁ। তাৰপিছত এইফালে আকৌ জেঠায়ে পূৰা একদম মাংস বাটি ভাগ কৰাত লাগিছে দেই। আৰু পাপাই ভাত খাই থাকোঁতে মোক আকৌ মাতি দুগৰামান ভাত খুৱাই দিলে। যিমানেই ডাঙৰ নহওক, নিজৰ বাপেকৰ কাৰণে ছোৱালীজনী সদায় সৰুৱে হৈ থাকে নহয় জানো। ফাইনেলি আমি খাবৰ কাৰণে বহি ল'লোঁ দেই। ধুনীয়াকৈ হাঁহ মাংসৰ সৈতে এসাঁজ খাই ল'লোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।